Hello everyone, Namaskar, welcome to the channel, Swagatam from our end. Hello everyone, Namaskar, welcome to One.all. আৰু এইটো ভিডিঅ'ত আমি চাম যে পাইথন ডেটা টাইপছ কি হয়। লাষ্ট ভিডিঅ'ত আমি চাইছিলোঁ পাইথন ভেৰিয়েবলছ কি হয়, তাতে আমি লিগেল আৰু ইলিগেল ভেৰিয়েবল নেমছখিনি চাইছিলোঁ। ছাপ'জ এইটো আমি এটা ভেৰিয়েবল লওঁ এক্স নিউ, তাতে আমি এটা ভেলু এছাইন কৰিছোঁ। এই যোনটো ভেলু হয় সেই ভেলুটোক আমি ডেটা বুলি ক'ব পাৰোঁ। আৰু এক্স নিউত যোনটো ডেটা আছে এইটো কি টাইপৰ হয় সেইটোৱে আমি চেক কৰিম। এতিয়া এই বস্তুটো লাগে ক'ত? আমি নেক্সট ভিডিঅ'ত যেতিয়া আমি চাম যে পাইথন অপাৰেশ্যনছবিলাক চাম, পাইথনত ডিফাৰেণ্ট টাইপছৰ অপাৰেশ্যনছ আছে, আৰু আমি যেতিয়া এটা ভেৰিয়েবলবিলাকত যেতিয়া অপাৰেশ্যনছ কৰিম তেতিয়া এই ডেটা টাইপৰ কনচেপ্টটো পূৰা আহে। চ' আমি যোনবিলাক পাইথন ডেটা টাইপছ আছে সেইটো ডিফাৰেণ্ট কেটেগৰীত ভাগ কৰি দিয়া হৈছে। আমি এটা এটাকৈ চাই যাম। ফাৰ্ষ্ট কেটেগৰী হ'ল টেক্সট টাইপ, তাতে থাকে str। ছেকেণ্ড যোনটো কেটেগৰী হ'ল সেইটো হ'ল নিউমাৰিক টাইপ, তাত থাকে INT, ফ্লোট আৰু কমপ্লেক্স। ছিকুৱেঞ্চ টাইপত থাকে লিষ্ট, টুপল আৰু ৰেঞ্জ। মেপিং টাইপত থাকে ডিক্সনেৰী। ছেট টাইপত থাকে ছেট আৰু ফ্ৰজেন ছেট। আৰু বুলিয়ান টাইপত থাকে বুল। আমি এইকেইটা কেটেগৰী আমি এটা এটাকৈ ভালকৈ চাই যাম। ফাৰ্ষ্ট কেটেগৰীত আছিলে str, যোনটো ফাৰ্ষ্ট কেটেগৰী আছিলে টেক্সট টাইপ, তাৰ ফাৰ্ষ্ট ডেটা টাইপটো হ'ল str। আমি এই এক্সাম্পলটো আগতেও দেখিছোঁ যে এটা এক্স ইকুৱেল টু এটা ভেৰিয়েবল হ'ল এক্স ইকুৱেল টু হেল্ল' ৱৰ্ল্ড। এতিয়া এক্সত যোনটো ডেটা আছে এই ডেটাটো যদি আমি চেক কৰিবলৈ যাওঁ তেতিয়া আমি str পাম। ছেকেণ্ড যোনটো ডেটা টাইপ হ'ল, যোনটো কেটেগৰী হ'ল সেইটো হ'ল নিউমাৰিক টাইপ। নিউমাৰিক টাইপত তিনিটা ডেটা টাইপ আছে, সেইটো হ'ল ইণ্টিজাৰ, ফ্লোট আৰু কমপ্লেক্স। ইণ্টিজাৰটো আমি অলৰেডি চাইছিলোঁ। ফ্লোট হ'ল যোনটো এটা ইণ্টিজাৰ ভেলুত যোনটো ডেচিমেল ভেলু আহে তেতিয়া আমি সেইটো ফ্লোটিং পইণ্ট বুলি কওঁ, ফ্লোট বুলি কওঁ। এতিয়া কমপ্লেক্সো তেনেকুৱা এটা ডেটা টাইপ হয়। থাৰ্ড কেটেগৰী হ'ল ছিকুৱেঞ্চ। এতিয়া ছিকুৱেঞ্চটো বহুত ইম্পৰ্টেণ্ট হয়। তাতে ফাৰ্ষ্ট ডেটা টাইপটো হ'ল লিষ্ট। লিষ্ট কি হয়? এতিয়া যেনেকৈ টেক্সট ডেটা টাইপত আমি চাইছিলোঁ যে এটা ভেৰিয়েবলত আমি এটা ছিংগল টেক্সট লৈছিলোঁ। ইয়াত যদি আমি মোৰ দেন ওৱান আমি ডেটা লওঁ তেতিয়া আমি লিষ্ট ইউজ কৰোঁ। ঠিক তেনেদৰে তাতলৈও বহুত তেনেকুৱা ইউজ আছে, আমি চাই যাম ফিউচাৰত। আৰু ৰেঞ্জটো বহুত কামত আহে তেনেকুৱা। আমি যেতিয়া লুপ পঢ়িম লুপ তেতিয়া আমি ৰেঞ্জ আমি ইউজ কৰিম। এতিয়া মই গোটেইখিনি যদি তোমালোকক কৰি দেখাওঁ চব পাজল লাগি যাব। এতিয়া আমি চিৰিয়েলি চাই যাম কোনখিনি প্ৰথম লাগে আৰু তেনেকৈ আমি এফালৰ পৰা চাই যাম। তাৰপিছত আহে মেপিং। মেপিঙত আহে ডিক্সনেৰী। যদি তোমালোকে এনেকুৱা কিবা ফৰ্মেটত কিবা ডেটা দেখা তেতিয়া গম পাবা এইটো তাৰ ডেটা টাইপটো ডিক্সনেৰী হয়। তাৰপিছত আমি চাম যে ছেট কি হয়। ছেটো এনেকুৱা হয়, এনেকুৱা যদি ডেটা টাইপ দেখা তোমালোকে তেতিয়া গম পাবা তাৰ ডেটা টাইপটো ছেট হয়। ফ্ৰজেন ছেটো ঠিক তেনেদৰে, বাট এইকেইটা ইমান ইম্পৰ্টেণ্ট নহয় বাকীকেইটাৰ নিচিনা। ইয়াৰ পিছত আমি চাম যে বহুত ইম্পৰ্টেণ্ট হয় বুলিয়ান টাইপ। এইটো আমি ইউজ কৰোঁৱেই, এইটো আমাক লাগেই, মানে বহুত আমি দৰকাৰ হয় এইটো। বুলিয়ান মানে ট্ৰু আৰু ফল্ছ, মানে যোনটো আমি 1 আৰু 0ত ৰিপ্ৰেজেণ্ট কৰোঁ। এতিয়া আমি চাম যে এই বস্তুখিনি যোনখিনি মই কৈ গ'লোঁ সেইখিনি পাইথনত যোনটো চিনটেক্স আছে তেনেকৈ এইটো চেক কৰে। ফাৰ্ষ্ট আমি এটা ভেৰিয়েবল ল'লোঁ এক্স, এটা ভেলু এছাইন কৰোঁ 4। এটা নতুন ভেৰিয়েবল ল'লোঁ এক্স TYPE। এটা নতুন চিনটেক্স আহে, চিনটেক্সটো হ'ল TYPE টাইপ, আৰু আমি ইয়াত পাছ কৰিম এক্সটো। এতিয়া সি যোনটো এক্স হয় ভেৰিয়েবল হয় তাৰ টাইপটো চেক কৰিব আৰু তাৰ ৰিজাল্টটো ইয়াত পঠাই দিব। এতিয়া যদি আমি এইটো প্ৰিণ্ট কৰোঁ এক্স টাইপটো তেতিয়া আমি কি পাম চাওঁ, PRINT এক্স টাইপ। ছেভ কৰিলোঁ, ৰান কৰোঁ, INT আমি পাই গৈছোঁ যোনটো হয়। এতিয়া মই ইয়াত ডেচিমেল ভেলু এটা দিওঁ 0.3, ছেভ কৰিলোঁ,
ৰান কৰোঁ ফ্লোট তেনেকৈ যদি আমি গোটেইকেইটা চেক কৰি যাওঁ তেনেকৈ আমি পাই গৈ থাকিম আৰু আমাক যদি কেতিয়াবা কিছুমান আমি যেতিয়া ছাপ'জ এটা আমি ভেৰিয়েবল এটা আছে তাৰ যদি আমি টাইপটো আমাৰ পটককৈ কনফিউজ লাগি যায় আমি এই চিনটেক্সটো দি আমি পটককৈ আমি চেক কৰি চাব পাৰোঁ এইটো ভিডিঅ'ত ইমানখিনিয়ে যদি কিবা কুৱেশ্যনছ আছে কমেণ্ট কৰি দিবা যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা আমি নেক্সট ভিডিঅ'ত চাম যে পাইথন অপাৰেটৰ্ছ কি হয় তাৰ কাৰণে তোমালোকে ভিডিঅ'ছখিনি যেতিয়া আমি দিম তোমালোকে যেতিয়া পাই থাকিবা তাৰ কাৰণে তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা